আৰু পিছপিনে যে দেখা পাইছে এই বিল্ডিংটো মানে এইটো হ'ল মানে ডিম্পুদাৰ নতুন ঘৰ। ফাইনেলি এইটো হ'ল মানে সেই ঘৰৰ ঘৰটো মানে 3 নম্বৰ ফ্ল'ৰত আছে বিল্ডিঙৰ ওপৰত। তো হেগে স্বাগতম তোমাৰ ইউটিউব চেনেল লৰণ ব্লগ। যিসকলে মোৰ ইয়াৰ আগৰ ভিডিঅ' কেইটা হৈছে নিশ্চয় গম পাই যে আমি এখন নেমু টেঙাৰ মানে চৰপতৰ দোকান দিছিলোঁ, কিন্তু আমি 3 দিন ধৰি দোকানখন দিবই পৰা নাই, কেৱল মানে বতৰটোৰ কাৰণে। যিহেতু এইকেইদিন পুৰা মানে বৰষুণ দি আছে, আমি মানে যিবিলাক নেমু কিনি আনিছিলোঁ দোকানৰ বাবে গোটেইবিলাক মানে পকি গ'ল। ৰাতিপুৱাৰ পৰা মানে বৰষুণে দি আছিল, কিন্তু বৰ্তমান অলপমান মানে ৰ'দ দিছে। আজি মানে ৰ'দ দিয়াৰ কাৰণে আমি এটা ঠাইৰ পৰা আহোঁ বুলি ভাবিলোঁ। নিশ্চয় আপোনালোকে গম পাইছে থাম্বনেইল আৰু টাইটেল। আৰু এই ঠাইটোত যাবৰ কাৰণে এইফালে জিতু দা আৰু এইফালে মাধৱ দাও পুৰা ৰেডি না? ময়ো পুৰা ৰেডি। আৰু এতিয়া ডাইৰেক্ট মানে যাব লাগে ডিম্পু দাহঁতৰ ঘৰলৈকে, কাৰণ ডিম্পু দাহঁতৰ ঘৰত কিয় যাই আছো, ডিম্পু দাই মানে বিল্ডিঙৰ ওপৰত এটা নতুনকৈ খেৰৰ ঘৰ বনাইছে, তাকে চাবলৈ গৈ আছো। খেৰৰ ঘৰ বুলিয়ে নহয়, মানে ডিম্পু দাই বিল্ডিঙো বনাই আছে, যিহেতু বিল্ডিং খেৰৰ ঘৰ মানে গোটেইখিনি মানে আপোনালোকক এটা হোম টুৰ দিবৰ কাৰণে চেষ্টা কৰি ঘৰৰ পৰা ওলাই আহিছিলো নলবাৰী যাম বুলি, কিন্তু মানে এটা বস্তু দেখা পাই মানে আপোনালোককো দেখুৱাই দিম বুলি ভাবিলো। মানে আমাৰ গাঁৱৰ ৰাস্তাটো দেখুৱাই দিছো আপোনালোকক। তো এইফালে চাবৰে চব মানে গাঁতা হৈ গৈছে। আৰু বাকী এই ৰাস্তাটোৰ বিষয়ে কি কবি তই? তো ৰাস্তাটোৰ বিষয়ে মানে কি ক'ম আৰু, আমি এতিয়া যিহেতু মানে ডেইলি অহা যোৱা কৰোঁ, আমি মানে গম পাওঁ কোনখিনিত গাঁতা আছে কি আছে। যদি এজন অচিনাকি ব্যক্তি আহি যায় হঠাৎ মানে আহি গ'লে, তেতিয়া বৰষুণ দি থাকিব, এনেকৈ পানী জমা হৈ থাকিব। পানী জমা হোৱাৰ ফলত মানে তেওঁলোকেতো গম নাপাব না এই গাঁতা যে আছে, তো এক্সিডেণ্ট এটা হৈ যাব পাৰে। তো এইটো মানে আমাৰ গাঁৱৰ ৰাস্তা হয়, কিন্তু আমাৰ মানে হাজো এৰিয়াৰ গোটেই হাইৱে বুলি হওক বা যিখিনি চব ৰাস্তাই এনেকুৱা। আৰু আহি মানে এটা ধুনীয়া ঠাইত ৰখি দিলো। মানে আগৰ পিনে গোটেই খেতিয়কে পুৰা মানে কঠীয়া তোলাত ব্যস্ত, যিহেতু মানে ইমান কেইদিনে পুৰা ৰ'দ দি আছিল, যাৰ ফলত মানে পথাৰ চথাৰ পুৰা মানে শুকাই গৈছিল। কিন্তু যোৱা এই 3 দিন ধৰি বৰষুণ দিলে, যাৰ ফলত মানে পুৰা পথাৰত মানে পানী হৈ গ'ল। এতিয়া মানে অলপমান খেতিয়ক বিলাকৰ মনটো ভাল লাগছিল আৰু নহ'লে গোটেই আশা মানে সিহঁতৰ নোহোৱা হৈ গৈছিলে, যে এইবাৰ এনেকুৱা ৰ'দ দিছিলে মানে খেতি কৰিব নোৱাৰিম বুলি ভাবিছিল। এতিয়া যিহেতু বৰষুণ দিছে, মানে তেওঁলোকৰো এটা আশা জাগি আহিছে যে খেতি কৰিব পাৰিম। যিহেতু মানে আমাৰ গাঁৱৰ মানুহখিনিৰ খেতিটোৱে হ'ল মেইন জীৱিকা, খেতি কৰি আমাৰ গাঁৱৰ মানুহখিনি কিবাকে মানে চলি আছে। তো খেতিটো মানে বেয়া হ'লে সকলোৰে মন চন মানে বেয়া হৈ যায় দিয়কচোন। বেছি দেৰি নকৰি ডাইৰেক্ট যাই থাকো নলবাৰীলৈকে। আমাৰ গাঁৱৰ পৰিস্থিতিটো আপোনালোকক অলপমান মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো, পথাৰে হওক বা ৰাস্তাই হওক। যোৱাতো বাৰু যাই আহিছিলো, কিন্তু বম মানে একজেক্ট বৰষুণ আছিল। বৰষুণ যাকৰ বাবে এখন মানে দোকানত মানে ৰখি দিলো, আৰু চাব পাৰে পুৰা মানে বম ডাঙৰ একজেক্ট বৰষুণ গেলে এইফালে গোটেই মানে পানী হৈ গৈছে। বৰষুণ যাক কমাৰ কাৰণে মানে আমি ওলাই আহিছিলো, কিন্তু এতিয়া মানে আৰু অলপমান মানে কিনকিনীয়াকৈ বৰষুণ মাৰি আছে, তথাপি উপায় নাই, এনেকৈ যাই আছো। ফাইনেলি মানে আহিব গ'লো ডিম্পু দাহঁতৰ ঘৰত, আৰু বৰ্তমান মানে কিনকিনীয়াকৈ বৰষুণ মাৰি আছে। আৰু পিছপিনে যে দেখা পাইছে এই বিল্ডিংটো, মানে এইটো হ'ল মানে ডিম্পু দাৰ নতুন ঘৰ। আৰু এই ডিম্পু দাহঁতৰ মানে নতুন বিল্ডিংটো, তো 3টা ফ্ল'ৰ আছে এই বিল্ডিং। আৰু 3 নম্বৰ ফ্ল'ৰটোতে মানে একদম ওপৰত খেৰৰ ঘৰটো মানে ডিম্পু দাই বনাইছে। আৰু এতিয়া বলক মানে ডাইৰেক্ট ডিম্পু দাহঁতৰ ঘৰটো চাওক, বিল্ডিংটো হওক আৰু খেৰৰ ঘৰটো মানে গোটেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোত। আৰু এতিয়া বলক, এতিয়া সোমাই আহিলো ঘৰৰ ভিতৰত। তো এইফালে হ'ল ডিম্পু দাৰ নতুন গাড়ীখন, আৰু এইফালে স্কুটিখন পুৰা মানে মডিফাইড কৰি থৈ দিছে। আৰু এইফালে হ'ল সেইটো এটা ডিম্পু দাৰ যে নতুন ঘৰ আছিল আগতে, তো এইটো এটা ডিম্পু দাহঁতৰ ঘৰত আহিলো বাৰু, কিন্তু ডিম্পু দা বোলে নাই, কিবা কামত মানে গুৱাহাটীত গৈছে, কিবা ভিডিঅ'ৰ কামত নাই। ডিম্পু দা নাই, তথাপি ভাবিছো আপোনালোকক মানে ধুনীয়াকে ঘৰটো মানে গোটেইখিনি দেখুৱাই দিওঁ, নতুন বিল্ডিংটো আৰু খেৰৰ ঘৰটো গোটেইখিনি মানে আপোনালোকক দেখুৱাই দিওঁ। তো এইফালে মানে বৰষুণো আহি গ'ল, পুৰা ধাৰাসাৰ বৰষুণ। আৰু এতিয়া বলক মানে বিল্ডিংটো দেখুৱাও আপোনালোকক ধুনীয়াকে। এতিয়া বলক ওপৰলৈকে যাই থাকো, আৰু ওপৰত মানে কিবা কামো চলি আছে। আৰু আহি পালো মানে ফাৰ্ষ্ট ফ্ল'ৰ, আৰু ইয়াতে মানে কিবা কামো চলি আছে। আৰু এইফালে যে ডিম্পু দে মানে দৰ্জা লগা বুলি কৈছিল, উড ফ্ৰী মানে কাঠ নোহোৱা, তো এইখনে হ'ল মানে দৰ্জাখন। তো বেলেগ মানে এটা ইউনিক দৰ্জা। আৰু সোমাই আহিলো মানে ফাৰ্ষ্ট ফ্ল'ৰত, আৰু ফাৰ্ষ্ট ফ্ল'ৰটোত চাব পাৰে সেইবিলাক ঘৰবিলাকত গোটেই মানে চিলিং টিলিং লগোৱা প্ৰায় কমপ্লিট হৈছে। আৰু এইফালে এইবিলাকো ঘৰ আছে। আৰু ফাৰ্ষ্ট ফ্ল'ৰত মানে গোটেই ঘৰটোত সেনেকে তলত মানে টাইলছ পাৰি দিছে, মানে গোটেই টাইলছ লগাই দিছে। আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ মানে কাম পুৰা 80% মান হৈছেই, জাষ্ট মানে লাইট চাইট লগাই দিলে একদম ধুনীয়া আহি যাব। আৰু দিয়ক দৰ্জাখন কিন্তু বম লাগিছে, মানে এইফালে চাব পাৰে দৰ্জাখন, তো ধুনীয়া লাগিছে কিবা এটা। ফাৰ্ষ্ট ফ্ল'ৰটো বাৰু চাই আহিলো, আৰু এতিয়া আহি পালো মানে ছেকেণ্ড ফ্ল'ৰ। আৰু ছেকেণ্ড ফ্ল'ৰত মানে বিশেষ একো কাম কৰা নাই, আৰু এনেকৈ নৰ্মেলকে আছে। আৰু বাঁহৰ ঘৰটো যে বনাইছিল ইয়াতে চাগে কাম কৰিছিল, তো এইবিলাক চব মানে বাঁহবিলাক এনেকে পৰি আছে। এতিয়া মানে 3 নম্বৰ ফ্ল'ৰত যাওঁ। 3 নম্বৰ ফ্ল'ৰতে মানে মেইন মানে বাঁহৰ ঘৰটো আছে, তো বাঁহৰ ঘৰটো মানে এবাৰ যাই কিনে চাই আহো। তো এইফালে এইটো হ'ল মানে 3 নম্বৰ ফ্ল'ৰ। এইফালে মানে মাধৱ দাহঁতে মানে আগতে আহিছে 3 নম্বৰ ফ্ল'ৰত। বাকী খেৰৰ ঘৰটো কেনে লাগিল? তো এইফালে চাব পাৰে এইটো হ'ল মানে খেৰৰ ঘৰটো। তো দেখুৱাই আছো বাৰু ভালদৰে আপোনালোকক। তো যিহেতু বৰষুণ দি আছে সেইকাৰণে মানে ডাইৰেক্ট যোৱা নাই। তো বৰষুণটো কমাৰ লগে লগে পুৰা মানে ধুনীয়াকে ভিতৰ ফালটো আৰু 3 নম্বৰ ফ্ল'ৰৰ ওপৰৰ পৰা এনেকুৱা এটা ভিউ দেখা পায়, তো চাব পাৰে। আৰু ফাইনেলি এতিয়া ভাবিছো মানে আপোনালোকক সেই খেৰৰ ঘৰটো দেখুৱাই দিওঁ, যোনটো মানে একদম বিল্ডিঙৰ ওপৰত আছে। ফাইনেলি এইটো মানে সেই খেৰৰ ঘৰটো মানে 3 নম্বৰ ফ্ল'ৰত আছে। এনেকুৱা নালাগে যে এই ঘৰটো যে বিল্ডিঙৰ ওপৰত আছে, মানে বিল্ডিঙৰ ওপৰত এনেকুৱা এটা খেৰৰ ঘৰ, একদম মানে এটা ইউনিক কনচেপ্ট। এতিয়া বলক ঘৰটোৰ ভিতৰত সোমাই যাওঁ। তাৰে আগতে এনেকুৱা ধৰণৰ মানে এনেকে বেৰা দিয়া গৈছে, আৰু
এই ঘৰটো যে বিল্ডিঙৰ ওপৰত আছে এনেকুৱা লাগেনে আপোনালোকৰ? তো চাওকচোন কি ধুনীয়া এটা লাগিছে এই ঘৰটোৰ লগতে এইফালে কিবা এটা বনাব খুজিছিল চাগে, না বনাবই গম নাপাওঁ আৰু এনেকুৱাকে এইটো আছে। আৰু এইফালে হ'ল এইটো এটা খেৰৰ ঘৰ। এই খেৰটো হ'ল চাংখাৰ বুলি কোৱা যায়। তো এই চাংখাৰ ইমান মানে ডাঠা কৰি দিছে, তো ধুনীয়া আৰু পানী চানী একদমেই নপৰে। আৰু এইফালে এইবিলাক এনেকৈ দি দিছে, আৰু এইখন হ'ল মানে কাঠি। আৰু এতিয়া বলক মানে ঘৰটোৰ ভিতৰ ফালটো চাওঁ কেনেকুৱা কি কৰিছে। এইফালে ধুনীয়াকে মানে মাটি দি এইবিলাক বেৰাবিলাক। আৰু এতিয়া যদি ভিতৰ ফালটো চাব যাওঁ, ভিতৰ ফালে এতিয়াও মানে কিবা কিবি কাম চলি আছে আৰু ভিতৰত। আৰু এতিয়া মানে ঘৰটো এইফালে পুৰা লাইট চাইট এনেকে লগাই থোৱা হৈছে। আৰু ঘৰটোৰ কাম বিশেষ একো নাই, তো দৰ্জাখন লগাব লাগে। তো এইফালে দৰ্জা এনেকে দিয়া আছে আৰু এইখন দৰ্জা লগাই দিব ইয়াতে। আৰু এইফালে এনেকে খিৰিকীও দিয়া গৈছে। আৰু এইফালে খুৰা কাম কৰি আছে কিবা কিবি। আৰু কিবা এনে খুৰা কাম কৰিব আছে নেকি ঘৰটোত? এনে ঘৰটো বেলেগ নাই, লিপকা আছো, কালি লিপা যাব আৰু খিৰিকী লগাব আছো, দৰ্জাখন সেয়ে। তো বাকী এইখিনি কাম হৈ গ'লে এইটোৱে মানে ডিম্পুদাৰ খেৰৰ ঘৰটো আপোনালোকক মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো। আৰু এই খেৰৰ ঘৰ মানে আজিকালি খুব কম দেখা যায়। তো বিল্ডিঙৰ ওপৰত মানে ইমান ধুনীয়া এটা কনচেপ্ট, তো সঁচাকে ভাল লাগিল বহুতখিনি। আৰু খুৰাই কোৱা মতে অহাকালিৰ ভিতৰত ঘৰটো মানে পুৰা সম্পূৰ্ণ হৈ, যিহেতু অহা 6 তাৰিখে ডিম্পুদাৰ মানে জন্মদিনো হয়। তো জন্মদিনৰো চাগে কিবা কিবি ইয়াতে আয়োজন কৰিব, সেইকাৰণে মানে জল্দি ঘৰটো মানে কমপ্লিট কৰিছে। যিসকলে মানে খেৰৰ ঘৰত থাকি পাইছে সেইসকলেতো গমেই পাই যে খেৰৰ ঘৰত মানে গৰমৰ দিনতো ইমান এটা গৰম নাই, আৰু ঠাণ্ডাৰ দিনতো মানে ইমান এটা ঠাণ্ডা। এইটোৱে আছিল ডিম্পুদাৰ নতুন ঘৰৰ পৰা এটা ভিডিঅ'। কেনে পালে কমেণ্টত জনাব, আৰু নতুনকে চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ডিম্পুদাৰ ঘৰটো আপোনালোক সকলোকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো। বাকী লগ পাইছো ইয়াৰে নেক্সট এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, জয় আহোম।